এইফালে জুন আৰু এইফালে ছানছেট শ্ব'প। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে হয়। আপোনাৰ ধৰণে দেখি গম পাইছে মই আজি ক'লৈ গৈ আছোঁ। হয়, আজি মই গৈ আছোঁ মেঘালয়। তো ইয়াৰ পৰা অকলে যাম। তো আছে অলপ পাছত ছুপাৰ আছে, পেকিং চলি আছে। তো ইয়াৰ পৰা অকলে যাম, তাৰ পৰা আকৌ গুৱাহাটীলৈকে যাম, গুৱাহাটীৰ পৰা চেল্ফ ড্ৰাইভ কৰি পেলাই যাম। তো কি হ'ল মানে একচুৱেলি বহুত মই ইউটিউবটো মানে আগতে ইমান ইণ্টাৰেষ্ট দিয়া নাছিলোঁ। বহুত দেৰিকৈ ভিডিঅ'বিলাক আহে, আপোনালোকে বহুত দেৰিকৈ ভিডিঅ'বিলাক পায়, এমাহ দুমাহ পাছত ভিডিঅ'বিলাক আহে। তো ভাবিছোঁ অলপ ইউটিউবটো অলপ ফ'কাছ কৰোঁ। তো সেইকাৰণে অলপ ধুনীয়া ধুনীয়া জেগা যাবলৈ ট্ৰাই কৰিছোঁ আৰু আপোনালোকৰ ছাপৰ্টটো লাগিব সেইকাৰণে। তো ভিডিঅ'বিলাক চাই থাকিব আৰু পাৰিলে শ্বেয়াৰ কৰিব। তো বলক গৈ আছোঁ মেঘালয়। আপোনালোকে দেখিছে আজি ৱেডাৰটো কিমান ধুনীয়া হয়। আহোঁতে মই বাছত যেতিয়া আহি আছিলোঁ তেতিয়া ৰাতি বৰষুণ পাইছিলোঁ, আকৌ আহি ৰাতিপুৱা আকৌ গুৱাহাটীত বৰষুণ, ভাবিলোঁ আজি চেছ আৰু চব। কিন্তু এতিয়া আহি পেলাই ৱেডাৰটো ইমান ধুনীয়া হৈছে, তো ভাল লাগিছে। তো চাওঁ তাত গৈ পেলাই কেনেকুৱা হয়। তো চাই থাকক ভিডিঅ'টো। তো মাটি কঁঠাল খাম আমি, আনাৰস খাম। তো এইফালে বাইদেউ কাটি আছে, তাৰপাছত আমি খাম। ইয়াতে অকণমান টাইম ৰ'লোঁ, বহুত জোৰ ভোক লাগি আছিলে। ৰাতিপুৱা আহি পেলাই একো খোৱাই নাই। কল ল'লোঁ, কল খাম। তাৰপিছত ইয়াতে আনাৰস এনেকৈ কাটি পেলাই দিয়ে এইখিনি, তো এইখিনি খাই খাই যাম, গৈ থাকোঁ আৰু এনেকৈ। আৰু এতিয়া পালোহি আমি বৰাপানী। এই বৰাপানী ইয়াতে নৰখোঁ, ইয়াত বেছি টাইম ৰখিলে আকৌ এইফালে দেৰি হৈ যাব। তো আজিয়ে পাবগৈ লাগে। ভিডিঅ' লৈ থাকিব। আৰু এইফালে চাওক কিমান দীঘল ট্ৰেফিক। শ্বিলং পাইছোঁ আৰু শ্বিলঙতে এইখিনি বহুত দীঘল ট্ৰেফিক। আমি ৰখিছোঁ 1 ঘণ্টামান ৰখিব লগা হ'ল আমাৰ। আৰু এতিয়া পালোহি চহৰা, আৰু ইয়াতে হোটেল এখনত ৰুম বুক কৰিব লাগিব। আৰু ইয়াতে ৰুম বুক কৰি পেলাই তাৰপিছত আকৌ ওলাই যাম। তো সোনকালে বিচাৰক এখন হোটেল। আৰু এইখন হোটেলতে ৰুম বুক কৰিছোঁ। চাওক হোটেলখন খুব ধুনীয়া হয়। আৰু ভিতৰত মই ৰুমটো এবাৰ আপোনালোকক দেখুৱাইছোঁ, চাওক ৰুমটো কিমান ধুনীয়া হয়। আৰু পাৰ নাইট 3000 লৈছে। বহুত ধুনীয়া হয় ৰুমটো। আৰু এইফালে আছে লেট্ৰিন বাথৰুম। এইটো চাওক, এইটো কিমান ক্লিন আৰু ধুনীয়া চাওক। কি হ'ল এতিয়া জল্দি জল্দি যাওঁ, আন্ধাৰ হোৱাৰ আগত। লাঞ্চ কৰি ল'লোঁ, বহুত জোৰ ভোক লাগি আছিলে। তো সেইবিলাক নেদেখালোঁ আৰু খালোঁ ধুনীয়াকৈ। তো এতিয়া চাওদাং ৱাটাৰফল গৈ আছোঁ। তাৰপিছত বাকীখিনি তাতে চাওক, ধুনীয়া জেগা হয়, দেখাই আছোঁ। আন্ধাৰ হোৱাৰ আগত পাবগৈ লাগে তাতে। তো আমি আহিছিলোঁ সেইটো চাইডে, আৰু এতিয়া যাম এইফালে। পানী ইমান ব্লু চোৱা না। তেতিয়াৰ পৰা আহি আছোঁ, আহিয়ে নাই। গোটেই ৰাস্তা বেয়া এইফালে, সেইকাৰণে অলপ দেৰি লাগিছে। চাওঁ আৰু কিমান দূৰ আছে। মেপত দেখুওৱা মতেতো আৰু 7 মিনিটৰ পাছত পামগৈ, যদি মেপখনে আমাক ডাইৰেকশ্যন নিদিয়ে। আৰু পালোৱেই চাগে, আৰু অকণমান গ'লে পাম। মেপখনে ডাইৰেকশ্যনটো ঠিকে দি আছে বৰ্তমানলৈকে, পাবহি লাগে। তো ইয়াতে আহিলোঁ, এইফালৰ পৰা তলত নামিব লাগিব। আৰু তাৰ পৰা লাঠি লৈছোঁ, পাৰ ষ্টিক 10 rupees। এনেই লৈ লৈছোঁ আৰু, বুঢ়া হৈ গ'লোঁ, লাখুটি ল'বলগীয়া হৈ গ'ল। তো এইফালৰ পৰা তলত নামি নামি গৈ থাকিব লাগিব। ৱাটাৰফলটো একদম তলত আছে, মাতটো শুনি আছোঁ, কিন্তু বহুত তললৈ যাব লাগিব। বাপৰে, ৰাস্তাটো ভয়ংকৰ আছে।
চাওক যাওঁতেতো ঠিকেই গৈ আছোঁ কিন্তু উঠোঁতে 12 বাজিব আহিলে আপুনি 10 মিনিটমান ট্ৰেকিং কৰিব লাগিব স্মাইলি সেইটো চাওক ডেঞ্জাৰ ৰাস্তা একদম তললৈ যাব লাগিব বহুত আপ হয় বহুত ডেঞ্জাৰ ৰাস্তা হয় আৰু বহুত কষ্ট কৰি পেলাই ইয়াত আহি পালোহি আৰু একচুৱেলি আমাৰ অহাটো বহুত দেৰি হ'ল তো যিমান দেৰি হ'লেও যিটো ইয়াত আহি পেলাই ফিলটো পাইছোঁ এটা চাওক না নাজাৰা মেইন এইটোৱেই নেচাৰেল বিউটি ইয়াত বহুত পাথৰ আছে আকৌ উঠি পেলাই এইফালৰ পৰা যাব লাগিব আৰু সেইফালে ৱাটাৰফল ইয়াৰ তাৰ পৰা আমি যাব লাগিব সোনকালে আন্ধাৰ হোৱাৰ আগতে ওলাব লাগিব ইয়াৰ পৰা আৰু তাত মই যিখিনি কথা কৈছিলোঁ চাগে শুনি পোৱা নাই আপোনালোকে যিমান চাউণ্ড হৈ আছে আপোনাৰ পানীৰ তো এতিয়া এইফালৰ পৰা ওপৰলৈ যাব লাগিব এনেকুৱা আৰু বহুত কেইটা পাৰ হ'ব লাগিব ওপৰলৈ বহুত আছে আগফালে এইটো মেইন একদম ওপৰলৈ এই তাৰ পৰা আহি আছোঁ এনেকুৱা ৰাস্তা দি পেলাই আৰু এতিয়া এইফালৰ পৰা একদম ওপৰলৈ যাব লাগিব তো আৰু আমি ৱেষ্ট চাউডাঙৰ ৱাটাৰফলৰ পৰা আহিলোঁ আৰু এতিয়া এইটো ভিউ চাওক আহি পেলাই ৰখিলোঁ আৰু এটা ৱাটাৰফল আছে ইয়াতে এইটো ভিউ চাওক না আল্টিমেট কিমান বঢ়িয়া লাগিছে আহি পেলাই আৰু ইয়াৰ মই কেইটামান ড্ৰোন শ্বট ল'ম আৰু এতিয়া চাওক আপোনালোকে আৰু এনজয় কৰক গাইস সেইটো চাওক এফালে জুন আৰু এফালে সানসেট চাওক তাতে ভিডিঅ'টো শেষ কৰা নহ'ল তো ৰুমলৈ গুচি আহিলোঁ সোনকালে কাৰণ দেৰি হৈ আছিলে বহুত আন্ধাৰো হৈ গৈ আছিলে তো সোনকালে ৰুমলৈ গুচি আহিলোঁ আৰু ৰুমৰ পৰা ভিডিঅ'টো ভাবিলোঁ শেষ কৰি দিওঁ আহি পেলাই ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া চাওক ইয়াতে ঠাণ্ডা আছে অলপ তো পিন্ধি আছোঁ তো আজি ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু কাইলৈ এটা নতুন জেগালৈ গৈ আছোঁ তো ভিডিঅ'বিলাক চাই থাকিব আৰু তেতিয়ালৈ বাই বাই